তোমাৰ ইউটিউব চেনেল প্ৰথমে সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। আৰু যিহেতু আজি মহাসপ্তমী, আজি বিভিন্ন পূজা চাব যাম। আৰু মোৰ লগত আগৰ লগকেইটাই আছে, যিমান ভাগত আমি এনেকৈ যাম আজি। ক'ত যাওঁ ঠিক নাই। আৰু প্ৰথম আমি ডিমুক আহিছোঁ, আৰু ডিমুৰ পৰা যাম, বহুত জেগাত যাম। আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু আপোনালোকে ভিডিঅ'টো দেখা পাব মহা অষ্টমীৰ দিনা, অৰ্থাৎ অহাকালি। আজি দেৰি নকৰি পলম নকৰি আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মহাসপ্তমীৰ দিনা আমি ধিতিমান আৰু মই আজি ধিতিমান আগতে গাড়ী চলাই আছে, কিন্তু আন্ধাৰ যিহেতু আজি ফটো বেক কেমেৰা কৰিব নোৱাৰিম, সেইকাৰণে অলপমান মুখেৰে কৈ দিছোঁ আৰু যাই আছোঁ। এতিয়া আমাৰ মাগুৰী পালোঁ, মাগুৰীৰ পৰা ডিমুত যাম। প্ৰথমে ডিমুৰ পূজা চাম, তাৰপিছত আৰম্ভ হ'ব আমাৰ পূজা যাত্ৰা। এতিয়া বোলো ডিমু, আৰু ডিমুৰ পৰা ডিমুৰ পূজা চাম। তাৰপিছত ভাবিম ক'ত যাওঁ। ডিমুৰ পূজা আহি পালোঁ, আৰু ডিমুৰ পূজা এতিয়া চাম। ডিমুৰ পূজাত এনেকুৱা কি চাম, আৰু পূজাটো চব একেই, দুৰ্গা মা চব একেই, খালি অলপ বেলেগ কি আৰু বেলেগ হ'লে চাম আৰু পূজা বেলেগ জেগাত পূজা আহিব। আৰু ডিমুৰ পূজা এতিয়া চাম। আৰু ডিমুৰ পূজা এয়া হ'ল ডিমুৰ পূজা। তো গাইছ আৰতি উঠি থকা বুলি কয়, আৰতি উঠি আছে বৰ্তমান এতিয়া। তো গাইছ ইমান মানুহ নাই আজি, মানুহ একদম পুৰা মানুহেই নাই আৰু আজি। যিহেতু সপ্তমী আজি ইমান মানুহ নাই। তো গাইছ এটা নৱেম্বৰ। খাৰু ল'বি, খাৰু কিনি দিওঁ, খাৰু লাগব। পিষ্টল কি কৰা পিষ্টল? গুলাবি গাইছে এইবিলাক মনি দোকান চাব। তো ফিক্স ৰেট লাগি দিছে পিষ্টল। গাইছে ইয়াৰ পৰা অকণমান দেখুৱাই আছোঁ। ইমান আজি মানুহ নাই যিহেতু ভাল নালাগে। তো অহাকালি মানে ভাল হ'ব পুৰা। মিঠাই লৈ লওঁ অলপমান, পূজা বুলি মিঠাই নাই। ওৰা কেজি কিমান কয়? কেজি 140। কম ডিছকাউণ্ট কিবা হ'বনে? খাই চাওঁ অলপমান, খাই চাওঁ। আহিলোঁ, আৰু এতিয়া যাম বিধায়ক দিগন্ত কলিতা ছাৰৰ ঘৰত। আৰু তাতেও পূজা পাতিছে, আৰু তাতে পূজা চাম। পূজা চাই পেলাই পুঠিমাৰিত যাম, পুঠিমাৰিৰ পৰা হাজেৰগড় যাম, হাজেৰগড়ৰ পৰাই আজি ভিডিঅ'টো সমাপ্ত কৰিম। তো এইখিনিয়ে আপোনালোকে চাই যাওক ভিডিঅ'টো। সেইটোলৈকে অলপ দেখুওৱা যায়, পূজাটো চবতে একেই, কিন্তু সেইবুলিও অলপ দেখুৱাম। আৰু বিধায়ক দিগন্ত কলিতা ছাৰৰ ঘৰত বাসগৃহ যোনটো পূজা পাতিছে, সেই পূজা আহি পালোঁ। আৰু ইয়াৰ পৰা অলপমান দেখুৱাম, আৰু ঘৰৰ পূজা দেখুৱাম বিধায়ক মহোদয়ৰ। আৰু এয়াই হ'ল দিগন্ত কলিতাদেৱৰ পূজা। আৰু এতিয়া যাম বাৰু, গাড়ীখন থৈ পূজা বিধায়ক মহোদয়ৰ। নেকি দাদা লগ তো গাইছ এতিয়া বিধায়ক মহোদয়ৰ পৰা আহিলোঁ, আৰু এতিয়া যাম পুঠিমাৰিৰ পৰা হাজেৰগড়। আৰু পুঠিমাৰি
ডাঙৰ পূজা বুলি ক'ব গ'লে আমাৰ ওচৰৰে পুথিমাৰী দুৰ্গা পূজা, আৰু পুথিমাৰী দুৰ্গা পূজাৰ ভিতৰতো যাওঁ এতিয়া। আৰু চাওক কিমান বিশাল। আৰু এইফালে পুথিমাৰী বাৰোৱাৰী দুৰ্গা পূজা উদযাপন সমিতি, আৰু ভিতৰলৈ সোমাই যাওঁ বাৰু এতিয়া কি দাম চাওঁ। পূজা মানে কি মিঠাইৰ দোকান, পূজা মানে মিঠাইৰ দোকানখন আগতে দেখিব একদম। মিঠাই নিছোঁ বাৰু আজি, আৰু এতিয়া নেনাও বাৰু, চাই লওক অলপ মিঠাই। মানে বিক্ৰী কেনে? তো গাইছ মিঠিৰ দোকানো বহুত আছে, আৰু ইমান মানুহ নাই আজি সপ্তমী যিহেতু আজি ইমান মানুহ নাই। আৰু চাওমিনৰ দোকানতো পুৰা খালী মানুহ আজি। আৰু এইবিলাক দোকান আছে বহুত কিবা কিবি দোকান। এইফালে পুৰা চাওমিনৰ দোকান এইবিলাক। তো আৰু গাইছ এইফালে মুনি হেৰি দোকান এইবিলাক। তো গাইছ পুথিমাৰী মানে যোৱাই যাওঁ হোৱাই দোকান, এনেকুৱা আৰু দোকানে আৰু মেলা এখন, আৰু ডাঙৰ মেলা এখন। আৰু এইটো হ'ল পুৰা মেইন মণ্ডপ, পূজা মণ্ডপ, ইয়াৰ পূজা আছে। আৰু এতিয়া যাওঁ ক'ত যাওঁ ঠিক নাই বাৰু, পূজা য'তেকি খালী হ'ল, বেলেগ জেগাত যাম। পুথিমাৰী দেহ হ'লেও যিখিনি দেহ পাব লাগে, আৰু থিয়েটাৰ চলি আছে যিহেতু এতিয়া আৰু যাওঁ, আৰু এতিয়া আজি বেছি মানুহ নাই, আৰু বেলেগ পূজা চাব যাওঁ। পুথিমাৰী পূজা চোৱা হৈ গ'ল, আৰু এতিয়া যাম হাজোৰা গাঁও, আৰু হাজোৰা গাঁৱত আপোনালোকৰ গোটেইখিনি দেখুৱাই আছোঁ, আৰু তাৰ পৰা ভিডিঅ'টো সমাপ্ত কৰিম। চকৰ পূজা, এই হাজোৰা গাঁৱৰ চকৰ পূজা, আৰু ভিতৰলৈ অলপমান যাওঁ। আৰু এইটো পূজা মণ্ডপ, এইটোৱে হ'ল হাজোৰা গাঁৱৰ পূজা মণ্ডপ।